নমস্কাৰ। ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিম ভাবিয়ে পোৱা নাই। একচুৱেলি আজি এতিয়া সকলোৱে কৈ আছে যে জুবিনদাৰ মৃত্যুটো স্বাভাৱিক নহয়, ইয়াৰ তদন্ত হ'ব লাগে ইত্যাদি ইত্যাদি। এইকেইদিন নিউজ চেনেলবিলাকত বেলেগ বাতৰিয়ে ঠায়ে পোৱা নাই, অকল চাৰিওফালে জুবিনদাৰ নিউজে বাজি আছে। কিন্তু কেইটামান নিউজ চেনেলে এতিয়ালৈকে এই বস্তুটো কভাৰ কৰা নাই যে জুবিনদাৰ মৃত্যুটো ৰহস্যজনক বা ইয়াত কাৰোবাৰ অভিসন্ধি থাকিব পাৰে নেকি। তেওঁলোকেও জুবিনদাৰ নিউজ প্লে কৰিছে, কিন্তু এই বিষয়ত একো মাত মতা নাই। আমি সাধাৰণতে দেখোঁ যে কিবা ট্ৰেণ্ডিং নিউজ এটা পালে নিউজ চেনেলবিলাকে সঁচা হওক বা মিছা হওক তেওঁলোকৰ নিজৰ মনে সজা কাহিনী বনাই পেলাই নিউজ বনাই দিয়ে। কিন্তু সেই বিশেষ চেনেলকেইটাই বাকী নিউজ চেনেলবিলাকৰ দৰে আজি কিন্তু তেনেকুৱা ধৰণৰ একো কৰা নাই। তেওঁলোকে এই বিষয়ত এটাও প্ৰশ্ন কৰা নাই, সেইটো ৰহস্যজনক। বাকী সকলোৱে আপোনাৰ মোৰ দৰে মানুহবিলাকে, সাধাৰণ মানুহবিলাকে ভালেকেইটা ভাল ভাল নিউজ চেনেল বা ইউটিউবাৰবিলাকেই হওক, সকলোৱে আমি এই প্ৰশ্নটো সুধি আছোঁ, কিন্তু এই বিষয়ত বা এই প্ৰশ্নটো সেই নিউজ চেনেলকেইটাই সোধা নাই। তেওঁলোকে ইয়াৰ বিষয়ত আনকি একো নিউজ প্লে কৰা নাই। এতিয়া প্ৰশ্ন হ'ল, যিকেইজন ব্যক্তিক সন্দেহ কৰি থকা হৈছে তেওঁলোকৰ হাই লেভেলৰ মানুহৰ তাত হাত থকাৰ বাবে নিউজ কৰিব পৰা নাই নেকি, বা সেই নিউজ চেনেলকেইটাও পৰোক্ষভাৱে জড়িত হৈ আছে নেকি। হয়তো এনেকুৱা হ'ব পাৰে ঈশান নিউজে আই থিংক পৰহিদিনাখন যিটো নিউজ প্লে কৰিছিলে সেই কথাটো সঁচা নেকি। যোৱা ৰাতি মই নৰ্থ ইষ্ট ফেষ্টিভেলৰ ইনষ্টাগ্ৰাম পেজটো খুচৰি এটা কথা লক্ষ্য কৰিলোঁ। বহুদিনৰ আগতে এটা নিউজ চেনেলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা নিউজ কভাৰ কৰিছিল। সেই চেনেলটোও কিন্তু এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ মাত মতা নাই যে জুবিনদাৰ মৃত্যুৰ ঘটনাটো সত্য হ'ব পাৰে, যিটো বাকী মেজৰিটি নিউজ চেনেলে প্লে কৰিছে বা এই প্ৰশ্নটো সুধি আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে সেই চেনেলটোৰ যিগৰাকী অ'নাৰ তেখেত কিন্তু এগৰাকী পলিটিকেলি পাৱাৰফুল মেন হয়। আৰু আমি বিভিন্ন ব্যক্তিৰ মুখেৰে বা নিউজ পৰ্টেলবিলাকৰ জৰিয়তে দেখি আহিছোঁ যে শ্যামকানুৰ মহন্ত নামৰ যিজন ব্যক্তি, তেখেতৰ সৈতে সেই মহিলাগৰাকীৰ ফেমিলিৰ ভাল ঘনিষ্ঠ সম্পৰ্ক এটা আছে। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে মই নাজানো, কেইবাজনো বিশেষ ইউটিউবাৰ আছে, অলপ ডাঙৰ ইউটিউবাৰে হয়, তেওঁলোকেও কিন্তু এই বিষয়ত একো মাত মতা নাই। কিবা কিবি সৰু সুৰা ভিডিঅ' বনাইছে, যিহেতু চবেই বনাইছে গতিকে দেখুৱাব লাগিব ন। কিন্তু আনদিনা আমি তেওঁলোকক যেনেদৰে দেখোঁ কণ্টেণ্টৰ নামত সৰু সৰু টপিকৰ ওপৰত ভিডিঅ' বনায়, কিন্তু আজিৰ দিনত ইমানবিলাক মানুহে চিঞৰি থকাৰ পাছতো তেওঁলোকে কিন্তু এই টপিকটোৰ ওপৰত, এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনাব পৰা নাই। এই কথাটো অলপ ভাবিবলগীয়া, কাৰণ যিহেতু ডাঙৰ ইউটিউবাৰ, ছ'চিয়েলি ইনফ্লুৱেঞ্চটো অলপ বেছি আছে, গতিকে পইচা চইচা দি পেলাই মেনেজ হ'ব পাৰে। কাৰণ আমাৰ অসমত মেনেজ কৰা আৰু মেনেজ হোৱা এই দুটা বস্তুতে মানুহবিলাক পাকৈত। কথাবিলাক আমি ভবাৰ দৰে নহ'ব পাৰে, সঁচাই ই এটা এক্সিডেণ্টো হ'ব পাৰে। কিন্তু ঘটনাটো হোৱাৰ পৰা এতিয়ালৈকে এনেকুৱা ভালেমান দৃশ্য আমি দেখি আছোঁ, এনেকুৱা তথ্য পাই আছোঁ, যেনে ধৰক এই আপোনাৰ ডেথ চাৰ্টিফিকেটৰ ডেট অফ বাৰ্থটো ভুলকৈ আহিছে, মৃত্যুৰ খবৰটো বহুত দেৰিকৈ পাব্লিছ হৈছে বুলি কৈছে, মেনেজাৰজন দিল্লীলৈকে অহা বুলি খবৰ পোৱাৰ পাছতো তাতেই তেওঁ নিখোজ হৈ গৈছে, ইয়ালৈকে অহা নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কিছুমান হোৱাটছএপ কনভাৰ্চেশ্যন য'ত বিশেষ কিছুমান সন্দেহজনক তথ্য দেখিবলৈ পোৱা গৈছে। আৰু জুবিনদাৰ ওচৰ পাঁজৰে যিসকল ব্যক্তি অনবৰতেই লাগি থাকে, তাৰেই বহুতেই ক্লেইম কৰিছে যে এইটো এটা হত্যা বা হত্যা হ'ব পাৰে, এইটো ৰহস্যজনক, এনেকুৱা ধৰণৰ। গতিকে সাধাৰণ মানুহ হিচাপে আমি এইটো এজিউম কৰি লৈছোঁ যে হয়, এইটো এটা হত্যাকাণ্ড হ'ব পাৰে। আমাৰ এজামশ্যন মিছা হ'ব পাৰে, কিন্তু জুবিনদাৰ সৈতে সদায় একেলগতে লাগি থকা মানুহবিলাকেই যেতিয়া কৈছে, আমিনো কি ক'ম। বাকী মেনেজাৰজন আহিব লাগে ইয়ালৈ, জুবিনদাৰ যি প্ৰপাৰ্টিৰ হিচাপ বা ৰয়েলটিৰ পইচা যি পাব লগা আছে সেইবোৰৰ হিচাপ দিব। কাৰণ আমি যিমান জানো গৰিমা বড়োৰ লগত জুবিনদাই এইবিলাক কথা নাপাতে, তেওঁ নিজেই কৈছে বিভিন্ন ইণ্টাৰভিউবিলাকত এই বিষয়ে। আৰু পুৰণা চিনাকি হ'ল বা ভাল সম্পৰ্ক আছিল বুলি FIR উঠাই ল'ব নালাগে, কাৰণ বহু সময়ত আমাৰ ওচৰে পাঁজৰে থকা বা পুৰণা সম্পৰ্কৰ ভাল মানুহবিলাকে আমাক প্ৰতাৰণা কৰে। আৰু এতিয়া চবেই ইণ্টাৰেষ্টেড হৈ থাকোঁতে কেছটো চিৰিয়াছলি ল'ব লাগে, ভালদৰে ইনভেষ্টিগেশ্যন চলাব লাগে। কাৰণ আমাৰ অসমীয়া মানুহৰ এটা বেয়া দোষ এটা আছে, সেয়া হৈছে দিন হ'লে কথাবিলাক পাহৰি যাওঁ।